নমস্কাৰ পূৰ্বে মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি মই বহুত দিনৰ মই দীঘলীয়া ব্লগ এটি নকৰিবি দীঘলীয়া ব্লগ এটি মই ষ্টাৰ্ট কৰিছোঁ। তাকে আপোনালোকে চাব বুলি আশা কৰিছোঁ। আজি মই কি দেখাব পাৰোঁ আপোনালোকে চাই চাব। আজি দুপৰীয়া সাজত বনাব লৈছোঁ মটৰ ঘুগুনি। তাৰ কাৰণে সকলোবোৰ বস্তু যোগাৰ কৰি লৈছোঁ। বিলাহী, মেগী মছলা, আদা নহৰু পেষ্ট, এতে ধনিয়া কাটি লৈছোঁ আৰু এয়া পিঁয়াজ। মই কিন্তু মটৰ ঘুগুনি হওক কাবেলি বুটৰ আঞ্জা হওক সকলো মই মেগী মছলা ইউজ কৰোঁ। বেছি জ্বলাও নাথাকে, ছোৱালীকেইজনীও খাব মেলিব পাৰে। সেইটো কাৰণে আজিনো মই কেনেদৰে মটৰ ঘুগুনি বনাওঁ আপোনালোকক বোলো তাকে দেখাওঁ। একদম চিম্পুলকৈ ৰান্ধিম আৰু মই আজি কুকাৰতহে একেবাৰে কুকাৰত তেল মাৰিয়ে বনাম, উহুৱাই নলওঁ। তাকে আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টি চাই থাকিব। এতিয়া এয়া ভাতকেইটা খাব লৈছোঁ। গম পাইছেনে, এয়া মটৰ যে বনাইছিলোঁ গ্ৰেভি, তাৰপিছতে তাতে এয়া পিঁয়াজ অলপ কাটি দিছোঁ সৰু সৰুকৈ, লগতে এয়া জলকীয়া দি দিছোঁ আৰু ধনিয়া দি দিছোঁ। এনেকৈ খাবলৈ ভাল লাগে বাৰু। সেই দেখিলে ন মই একেবাৰে মানে চিম্পুলকৈ বনাইছোঁ আৰু মেগী মছলা ইউজ কৰিছোঁ, একো বেলেগ মছলা মই ইউজ নাই কৰা। তাকে এতিয়া ভাতকেইটা খাই মেলি আৰু লগতে এয়া আচাৰ অকণ লৈ লৈছোঁ, পিঁয়াজ আৰু বিশেষ মই এতিয়া একো ৰন্ধা বঢ়া কৰা নাই। বিশেষকৈ মানে কি এতিয়া আমাৰ ডাঙৰ ছোৱালীৰ পৰীক্ষা আহি আছে, তাই কাৰণে মানে অকণমান ব্যস্ত হৈ থাকিবলগীয়া হৈছে। আৰু যেনেকৈ মানে চিম্পুলকৈ ৰান্ধিব পাৰিছোঁ তেনেকৈ মানে এতিয়া খাবলৈ লৈছোঁ আৰু আজিকালিতো জানে ন পঢ়াটো কিমান টফ হৈ গৈছে ন, সেইটো কাৰণে এতিয়া মই ভাতকেইটা মই খাই মেলি লওঁ। আপোনালোকক বা কওঁ দেই মটৰ ঘুগুনি, আৰু বিশেষকৈ মটৰ ঘুগুনি বাৰু ৰুটিৰ লগত খাবলৈ বেছি ভাল লাগে ন বাৰু। এতিয়াতো আৰু আবেলি সময়ত কোনো ৰুটি বনাবলৈ এতিয়া মন যাব, সেইকাৰণে ভাতৰ লগতে খাওঁ। কৃষ্ণ প্ৰভু, বহুত টেষ্টি। মই যিকোনো বস্তুৱে চিম্পুলকৈ যিমান চিম্পুলকৈ মই ইমানেই খাবলৈ ভাল পাওঁ। বেছি জ্বলা নাই দিয়া, মেগী মছলাটোত ইমান জ্বলা নাথাকে, সৰু ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খাব পাৰে। ৰুটিৰ লগত খাবলৈ যে আৰু ভাল হৈছে। খালি এইটো সময়ত এইটো সময়ততো আৰু ৰুটিনো কেনেকৈ খাবা ন, আগবেলা পৰা খোৱা হ'লেই ৰুটি, এতিয়া কিনে ভাতৰ লগতে খাইছোঁ। আপোনালোকে মেগী মছলা দি পিনে কাবেলি বুটৰ আঞ্জা হওক বা মটৰ হওক তেনেকৈ যদি নাই খোৱা খাবচোন, বহুত টেষ্ট লাগে খাবলৈ বেলেগ মছলা ইউজ কৰাতকৈ। আচাৰৰ পৰা এইটো কিনা আচাৰ হয় দেই, মানে কি ঘৰুৱা আচাৰ আছে, কেতিয়াবা মানে কিনা আচাৰো খাবলৈ মন যায়। তাৰপিছত খাইছোঁ। নুখুলি বাহুটো বাৰু। এতিয়া মই ভাতকেইটা খাই মেলি লওঁ, আজিলৈ আহিছোঁ বাৰু দেই।